বন্ধুসকল এই ভিডিঅ'টোত আপোনালোকৰ ইউপি লেভেলত অহা CDPৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। প্ৰথমতে চাব আপোনালোকৰ আহিছিল যে মনোনাটক কি? ইয়াৰ উত্তৰ হ'ব সাইকোথেৰাপি। এই প্ৰশ্নটো যোৱাবাৰো আহিছিল। তাৰ পিছত চাব ৮০ৰ পৰা ৯০ৰ ভিতৰত বুদ্ধাংক হ'লে কি হ'ব? ইয়াৰ উত্তৰ হ'ব ক্ষীণ বুদ্ধিৰ হ'ব। তাৰ পিছত আহিছিল এডুকেশ্যন নট প্ৰিপাৰেশ্যন ফৰ লাইফ, এডুকেশ্যন ইজ লাইফ ইটছেল্ফ। এইদৰে কোনে কৈছিল? এইদৰে জন ডিউৱে কৈছিল। তাৰ পিছত চাব সু অভ্যাস গঠনত সহায় কৰে। আপোনালোকৰ অপশ্যনসমূহত কি আছিল সেইটো ভালদৰে মই গম পোৱা নাই। ইয়াৰ উত্তৰ হ'ব লাগিছিল অনুবন্ধন। নেক্সট আপোনালোকৰ এটা প্ৰশ্ন আহিছিল ক্ৰেটছমাৰৰ ব্যক্তিত্বৰ টাইপ কোনটো নহয়? তলত হয়তো 4টা অপশ্যন আছিল আৰু তাত আপোনালোকৰ 3টা অপশ্যন ক্ৰেটছমাৰে কোৱা ধৰণে ৰাখিছিল আৰু এটা অপশ্যনত আছিল অন্তৰ্মুখী বা বহিৰ্মুখী, এনেকুৱা ধৰণৰ এটা অপশ্যন আছিল। আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব সেইটো। অৰ্থাৎ ক্ৰেটছমাৰে অন্তৰ্মুখী বহিৰ্মুখী এইদৰে কোৱা নাছিল। তেওঁ দীৰ্ঘকায়, থুলকায়, গোলকায় এইদৰে ভাগ কৰিছিল। নেক্সট এটা প্ৰশ্ন আহিছিল TAT-এ তলৰ কোনবিধ বিচাৰ নকৰে? এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিল চাগে। বন্ধু বান্ধৱীসকল TAT হ'ল এক প্ৰকাৰৰ ব্যক্তিত্বৰ অভিক্ষাৰ এটা প্ৰকাৰ, যাক আমি অসমীয়াত কাহিনী সংপ্ৰত্যক্ষ অভিক্ষণ বুলি কওঁ আৰু ইয়াক ডি মাৰ্গনে উদ্ভাৱন কৰিছিল। ইয়াৰ দ্বাৰা আমি আবেগ, অনুভূতি, চিন্তা এইবিলাক বিচাৰ কৰিব পাৰোঁ আৰু এইবিলাকৰ বাহিৰে যদি আপোনালোকৰ অপশ্যনত কিবা আছিল তেতিয়াহ'লে সেইটো হ'ব। আমি আবেগ জুখিব পাৰোঁ, অনুভূতি জুখিব পাৰোঁ, চিন্তা এইবিলাক TAT-ৰ মাধ্যমেৰে জুখিব পাৰোঁ। যথাসম্ভৱ আপোনালোকৰ অপশ্যনত ৰিজনিং বুলি এটা অপশ্যন আছিল, যদি আছিল সেইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আপোনালোকৰ পিঁয়াজৰ স্তৰৰ ওপৰত এটা প্ৰশ্ন অহা বুলি কৈছে। প্ৰশ্নটো কি আহিছে সেইটো ভালদৰে গম পোৱা নাই। যদি সেই প্ৰশ্নটোত শিশুৱে কোনটো স্তৰত নিজৰ স্থায়িত্ব বুজি পায় বুলি আহিছিল তেতিয়াহ'লে হ'ব যে সংবেদন সঞ্চালনমূলক অৱস্থাত। আৰু যদিহে আহিছিল যে মূৰ্ত চিন্তা কেতিয়া কৰিব পাৰে তেতিয়াহ'লে হ'ব বাস্তৱ কাৰ্যকৰীকৰণ স্তৰত। নেক্সট এটা প্ৰশ্ন আহিছিল সামাজিক শিক্ষণ তত্ত্ব কোনে আগবঢ়াইছিল? ইয়াৰ উত্তৰ হ'ব এলবাৰ্ট বাণ্ডুৰাই এইটো আগবঢ়াইছিল। তাৰপিছত আপোনালোকৰ এটা প্ৰশ্ন আহিছিল যে লাৰ্ণিং সকলোতে সমানে পৰিছেনে? ইয়াৰ উত্তৰ হ'ব পৰা নাই। আপোনালোকে বিতৰ্ক নকৰিব, এয়া মোৰ মতেহে কৈছোঁ, মোৰ চিন্তাৰেহে কৈছোঁ বা মোৰ জ্ঞানেৰেহে কৈছোঁ। নেক্সট এটা প্ৰশ্ন আহিছিল বুদ্ধিৰ তত্ত্ব আৰু উদ্ভাৱকসকলৰ নাম মিলাব দিছিলে। ইয়াত আপোনালোকৰ ডি কাৰক তত্ত্বটো হ'ব স্পিয়াৰমেন, সমূহ কাৰক তত্ত্বটো হ'ব থাৰ্ষ্টান, তাৰপিছত নমুনাকৰণ তত্ত্বটো হ'ব থমছন আৰু বহু কাৰক তত্ত্বটো হ'ব থৰ্ণডাইক। কি আহিছিল ভালদৰে গম পোৱা নাই। যদিহে এইকেইটাৰ ভিতৰত আহিছিল এনেদৰে মিলাব আপোনালোকে লাগিছিল। বন্ধুসকল ইয়াৰ উপৰিও আপোনালোকৰ শিক্ষণ অক্ষমতাৰ ওপৰত এটা প্ৰশ্ন অহা বুলি গম পোৱা গৈছে। যদিহে আপোনালোকক ডিছলেক্সিয়া মানে কি সুধিছিল তেতিয়াহ'লে হ'ব পঢ়াৰ যি অসুবিধা। যদিহে ডিছগ্ৰাফিয়া মানে কি সুধিছিল তেতিয়াহ'লে হ'ব লিখাৰ কাৰণে যি অক্ষমতা, যি অসুবিধা। আৰু যদিহে ডিছপ্ৰেক্সিয়া মানে কি সুধিছিল তেতিয়াহ'লে হ'ব সূক্ষ্ম অংগ সঞ্চালনৰ যি অসুবিধা। বন্ধু বান্ধৱীসকল CDPৰ এইকেইটা কুৱেশ্যনে আমি পাইছিলোঁ আৰু সেইকেইটা সমাধান কৰি দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। ধন্যবাদ।